Hello guys, welcome back to my YouTube channel. লুটাৰাজনৰ পৰা সমূহ প্ৰিয় দৰ্শকলৈ মই আগষ্ট পাইনে স্বাগতম জনাইছোঁ। আজি আপোনালোকক সেই ভিডিঅ' যোগে সেই নতুন ভিডিঅ'ত মোষ্ট ইম্পৰ্টেণ্ট এটা কথা ক'ব বিচাৰিছোঁ। কাৰণ কোনো এজন ব্যক্তিয়ে ছিংগাৰ বা মিউজিক ভাল পোৱাজনে ইণ্ডিয়ান আইডলত যাবলৈ আৰু ইণ্ডিয়ান আইডল জিকাৰ হেঁপাহ এটা সপোন থাকে। তাৰ বাবে চ' গাইজ ইণ্ডিয়ান আইডল গ্ৰেণ্ড অডিশ্যন অফিচিয়েলি প্ৰমো অলৰেডি ৰিলিজ হৈছে। তাৰ বাবে যদি আপুনি ইণ্ডিয়ান আইডলত গৈ গ্ৰাণ্ড অডিশ্যনত যদি আপুনি জইন কৰিব বিচাৰে তেন্তে ফুল ডিটেইল আৰু লগতে কোন তাৰিখে কোন চহৰত আৰু বিশেষকৈ আমাৰ গুৱাহাটী চহৰত কেতিয়া এই গ্ৰাণ্ড অডিশ্যন আৰম্ভ হ'ব তাৰ বাবে সেই ভিডিঅ' যোগে আপোনালোকক জনাব বিচাৰিছোঁ। চ' গাইজ তাৰ বাবে আপোনালোকে সেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। লগতে আপুনি যদি ইণ্ডিয়ান আইডলৰ যদি নতুন আপডেটৰ যদি খবৰ যদি পাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাকে কৈ এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ বিশেষকৈ ভাৰতৰ কোন চহৰত এই গ্ৰাণ্ড অডিশ্যন কেই তাৰিখৰ পৰা মুকলি হ'ব আৰু কেতিয়া হ'ব এই ফুল ডিটেইল আৰু লগতে মষ্ট ইম্পৰ্টেণ্ট আমাৰ গুৱাহাটীৰ মহানগৰী গুৱাহাটী চহৰৰ কেতিয়া ইণ্ডিয়ান আইডল গ্ৰাণ্ড অডিশ্যন আৰম্ভ হ'ব আপোনালোকক দেখুৱাম আৰু জনাম। তাৰ বাবে চাই থাকক। इन आइडल्स ने जीता हर सिंगर का ख्वाब। इस बार क्या आप है दावेदार? इंडियन आइडल के ग्राउंड ऑडिशन शुरू हो रहे। জয়পুৰ 8 জুলাই, ভুৱনেশ্বৰ 10 জুলাই, গুৱাহাটী 12 জুলাই, পাটনা 14 জুলাই, কলকাতা 17 জুলাই আৰু ইন্দোৰ 19 জুলাই, লক্ষ্ণৌ 21 জুলাই, মুম্বাই 24 জুলাই, চণ্ডীগড় 26 জুলাই, দেহৰাদুন 28 জুলাই আৰু দিল্লী 31 জুলাই। गूंज रहा था सारा भारत सुनकर हरियाणा की एक आवाज। पंजाब से उभरा एक तारा सुरीले अपने बोल लगाकर खोला किस्मत का तारा। पहाड़ों की एक आवाज ऊंचाइयों से दिलों में उतरने लगी। इस बार क्या आप है दावेदार? इंडियन आइडल ऑडिशन शुरू हो रहे हैं जल्द ही आपके नजदीकी शहर में।